নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সৌৰজগতত থকা বিভিন্ন গ্ৰহৰ শব্দবোৰ কেনেকুৱা হয় আপোনালোকক শুনাবলৈ লৈছোঁ। সকলোখিনি মই ইণ্টাৰনেটৰ পৰাই যোগাৰ কৰিছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেনে সৌৰজগতত থকা সকলো গ্ৰহৰে শব্দ আছে, যিবোৰ আমি সাধাৰণ কাণেৰে শুনিব নোৱাৰোঁ। আজি বিজ্ঞান প্ৰযুক্তিৰ দিনত বিভিন্ন প্ৰকাৰে বৈজ্ঞানিকসকলে এইবোৰ সম্ভৱ কৰি তুলিছে। আহকচোন আমি শব্দবোৰনো কেনেকুৱা আজি শুনো। আপুনি যদি পাৰে হেডফোন পিন্ধি ল'ব, তেতিয়াহে চাউণ্ডবোৰ স্পষ্টকৈ শুনা পাব। বুধ গ্ৰহৰ শব্দ। শুক্ৰ গ্ৰহৰ শব্দ। পৃথিৱীৰ শব্দ। মঙ্গল গ্ৰহৰ শব্দ। বৃহস্পতি গ্ৰহৰ শব্দ। শনি গ্ৰহৰ শব্দ। ইউৰেনাছ গ্ৰহৰ শব্দ। নেপচুন গ্ৰহৰ শব্দ। সূৰ্যৰ শব্দ। প্লুটো গ্ৰহৰ শব্দ। চন্দ্ৰৰ শব্দ। আৰু সৌৰজগতৰ শব্দ। ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেলেগক জনাব বিচাৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।